আজি দিনটো বহুত বেছি বিজি। গোটেই দিনটো নগাঁৱতে থকা নিচিনা। আহিলোঁ প্ৰথমে এয়া বেংকলৈ। বেংকৰ পৰা আহি অলপমান বজাৰ কৰিলোঁ। বেগ চেগ চাইছোঁ আৰু মই লৈছোঁ, পিছত দেখাম দেই। তাৰপাছত এয়া ফল মূল ল'লোঁ। যিহেতু গৰম বেছিয়ে পৰিছে, গতিকে জুচ খাবৰ কাৰণে ফল মূল এতিয়া মোক লাগিব। কাপোৰ কানি ল'লোঁ আমাৰ জীয়ৰীৰ পৰা। তাৰপাছত লৈ কৰি আকৌ কিবা এটা খাবলৈ ল'লোঁ। আহাৰ খাইছোঁ। খাই আহি ঘৰ পাইছোঁহি চাৰে 5টালৈ 10 মিনিটমান থাকোঁতে আৰু। তাৰপাছত আকৌ ওলাই আহিলোঁ 5:25 মানতে মন্দিৰলৈ বুলি মেইন অহা নাছিলোঁ। ভণ্টিৰ বেমাৰ মানে দেখাব আহিছিলোঁ, সেইকাৰণে মন্দিৰটো বোলো সোমাই যাওঁ এপাক। আৰু তাতে আজি ভাল দিন যে আজি ইয়াত কীৰ্তন হৈছে, মানে একাদশী পৰিছে, গতিকে ইয়াত বহুত মানে ধুনীয়াকৈ সজাইছে। এনেও মন্দিৰটো বহুতেই ধুনীয়া, কিন্তু আজি মানে ইয়াত তোচন নে কি কয়, কুচন নে তোচন পাৰি দিছে। তাৰপিছত ইয়াত আৰু ভজন শ্যাম মন্দিৰ ধুনীয়াকৈ চাউণ্ড ছেট আনি ভজন গাবলৈ বেলেগ মানুহ আনিছে। ভজন ষ্টাৰ্ট হোৱা নাই বাৰু। গাজৰ হালোৱা ভোগ খাই পেলাই বাহিৰত কিবা এটা খাই আজিলৈ আহিছোঁ। বাই।